হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মই মোৰ এজনী বিশেষ বান্ধৱীৰ কাৰণে এটা উপহাৰ বনাম। বলক একেলগে বনাওঁ। যিহেতু গৰম দিন আহিছে, গতিকে মই ভাবিলোঁ যে এটা ধুনীয়া ক্ৰচেট কি চেইন বনাওঁ। ইয়াৰ বাবে লাগিব আমাক এটা কি ৰিং, এটা ক্ৰচেট হুক, আৰু আপুনি যি কালাৰৰ বনায় তেনেকুৱাকৈ সেই হিচাপত ঊল মই এই 3টা কালাৰ ব্যৱহাৰ কৰিছোঁ। এই সৰু সৰু ডিটেইলবোৰে বস্তু এটা বেছি ধুনীয়া কৰি তোলে। মোৰ ফুলটো বনোৱা হৈ গ'ল কি চেইনটোৰ কাৰণে। এতিয়া ইয়াতে কি ৰিংটো লগাব লাগিব আৰু ফাইনেলি এয়া আমাৰ ধুনীয়া কিউট কি চেইনটো ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। হাতেৰে বনোৱা বস্তুৰ মৰমেই বেলেগ। যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই।